তলত পুৰা কাটি থোৱা আছে বাবা না অলপ ওপৰত এই ডাব পেকেট বিলাক আছে অলপ ৰাখি দিয়ক আজি আমাৰ ড্ৰাগছ যিবিলাক ৰিকভাৰী হৈছে তেনেকুৱা আমাৰ 15টা কেছৰ যিখিনি ড্ৰাগছ ৰিকভাৰ হৈছিলে তাত আমি ড্ৰাগ ডিছপ'জেল কমিটিৰ এপ্ৰুভেলৰ মতে আজি আমি ড্ৰাগছটো ডিছপ'জ কৰা হৈছে তাৰ ভিতৰত আপোনাৰ হিৰ'ইন 3 কেজি 0.48 গ্ৰাম ডিছপ'জ কৰা হৈছে গাঞ্জা 222.065 কেজি চেম্প্লেক্স টেবলেট 2,102 numbers of Simplex tablets আৰু কফ চিৰাপৰ 26টা বটল ডিছপ'জ কৰা হৈছে এই গোটেই সাইকোট্ৰপিক সাবষ্টেন্স আৰু নাৰ্কটিক ড্ৰাগছৰ মূল্য হৈছে 2,72,90,050 rupees আৰু আমি যেতিয়া ডিছপ'জ কৰাৰ আগত যিটো আমাৰ প্ৰচিডিউৰ আছে NDPSৰ এক্টৰ মতে সেই মতে আমি এটা ড্ৰাগ ডিছপ'জেল কমিটি ফৰ্ম কৰা হৈছে আৰু তাৰপিছত আমাৰ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ এপ্ৰুভেলৰ পাছত আমাৰ আজি ডিছপ'জ Oh.